নমস্কাৰ। আজি 1 মিনিট ৰ'ব, 1 মিনিট এটি বাৰ্তা দি যাম। আজি 2 ফেব্ৰুৱাৰী। আমি সকলোৱে হয়তো নাজানিব পাৰোঁ আজি বিশ্ব জলাশয় দিৱস। গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱৰ্তন ৰোধ কৰিবলৈ আমি গছ-গছনিৰ লগতে আমাৰ জলাশয়সমূহ সংৰক্ষণ কৰিব লাগে। কিন্তু মানুহৰ আমাৰ অমনোযোগিতাৰ কাৰণে আমাৰ এই জলাশয়সমূহ ক্ৰমান্বয়ে নোহোৱা হৈ গৈছে। সেয়েহে 1971 চনৰ 2 ফেব্ৰুৱাৰীৰ দিনা বিশ্বৰ কেইবাখনো দেশৰ পৰিৱেশবিদসকল ইৰাণত লগ হৈ ৰামছাৰ কনভেনশ্যন অন ৱেটলেণ্ড অফ ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ স্পেচিয়েলি এজ ৱাটাৰফল হেবিটেট নামৰ এখন চুক্তি সিহঁতে স্বাক্ষৰ কৰে। আৰু সেই স্বাক্ষৰখনৰ স্মাৰক হিচাপে আজিৰ দিনটো জলাশয় দিৱস হিচাপে পালন কৰা হয়। এই জলাশয়সমূহ সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবৰ কাৰণেই আজি এই দিনটোতেই বিশ্ব জলাশয় দিৱস হিচাপে পালন কৰা হয়। আহকচোন আমি অসমৰ কেইটা জলাশয়ৰ দৃশ্য চাওঁ।